হ্যাঁ হাগিন এতিয়া বজাৰত যাম মই তুমি এইটো খাওঁ লাগিবা বুজিছলা বিস্কুট লৈ আহি গ'লে ঘৰত চাহ লগত খাবা শুনছ এই 10 টাকা ও দাদা কি খবৰ কি সঞ্জীৱ আছা হলে আছো দে কিবাকে এই টিউচন এটা কৰি আহিলো তুমি টিউচন কৰা কৰিছ নেকি হয় নেকি কে নাজনো হয় নেকি কোনোবাতো নাগাত কোনোবা আছে নেকি টিউচন কৰিব লগা চলি টিউচন কৰিব লগা মানে আমাৰ ভাগিনকা লাগছিল ৰবা এতিয়া মই মাষ্টাৰ তুমি কিমান ক্লাছ পাইছি হা কিমান ক্লাছ পাইছি ক্লাছ 5 পাইছি পারবে নেকি তুমি 5 পাৰি মই মানে কি 5 গেলি পাৰো তাৰ ওপৰত নৰো মানে তে মই তোমাৰ তাত পঠাই দিম মই গধলে হ'ব বাকি শুনো কিমান হ'ব ইস্তো হ'ব দে বিলে কইলা হ'ব দে কথা নাই বাকি ৰবা তুমি টিউচন কৰা বুলি মই গম নাপাও তুমি কথা যে কোৱা আমি একালেহে পঢ়া মানুহ তুমি গম নাপাম মই টিউচন কৰা বুলি মই স্কুল এখনতো কৰি আছো ফেঞ্চাৰ স্কুল এখনতো কৰি আছো হয় নেকি এতিয়া কথা হ'ল মই টিউচন কৰা বুলি গম নাপাও এতিয়া এটা সত্য আছে মোৰ সত্য মানে কেনেকুৱা তুমি মোৰ প্ৰশ্নৰ উত্তৰ এটা দিবা লাগিব তেতিয়াহে মই তোমাক মানিম টিউচন কৰা বুলি নহলে মই আমাৰ ভাগিনক নপঠাও খতম কি বা সোধে দাদা কি হে কি জান কি তুমি মোক এটা খালী ঠাই পূৰণ কৰি দেখা খালী ঠাই দেশ মৰা গৰু পথাৰত খাই আছে হা দেশ মৰা গৰু পথাৰত খাই এতিয়া কি হ'ব যদি ক'ব পাৰ আজি আৰু এটা বেলেগ এটা সোধা এইটো অলপমান বেলেগ এইটো আগে কৈছো ভাগিন তুমি নামাছো এটা বেলেগ এটা সোধা এইটো কিবা বেলেগ টাইপৰ বেলেগ নাই তুমি পাৰ যদি পাৰ মই আজি পঠাম কৰি দিয়া আজি ভাগিনক পঠাই দিম তোমাৰ তাত আৰু ফিজ নালাগে দিয়া মই নকৰো দিয়া এইটো কথা কাকো নকপা মই নৰো এইটো কুৱেশ্যন কি কুৱেশ্যন সুধিলা সাধাৰণ এই খালী ঠাই পূৰণ কৰাটো ক'বা ল'লিয়া কাকো নকপা গাল কাকো নকপা তুমি শুন মাষ্টাৰ শুনব আহিছ এনসাৰটো শুনিছ তুমি দেশৰ জাগাত কি হ'ব জানা দেশ মৰা গৰু পথাৰত খাই আছে মই উত্তৰটো হৈছে দমৰা গৰু পথাৰত খাই আছে বুজিলা এতিয়া মৰাৰ আগত দ হ'ব দমৰা তোমাৰ লগত নৰো তুমি টিউচন কৰা এ দেউতাৰ তাতে টিউচন কৰা দেউতাৰ নহয় সৰি